হেল্ল' এভৰিৱান, মোৰ হৈ যোৱা বাৰ্থডে চেলিব্ৰেশ্যনৰ ভ্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 2 জুলাইত যিহেতু মোৰ বাৰ্থডে আছিলে, গতিকে ৰাতি 12টা বজাত হাজবেণ্ডে মোক কেক আৰু ফ্লাৱাৰ বুকেট ছাৰপ্ৰাইজ গিফ্ট দিছিলে। যিহেতু 12টা বাজি গৈছিলে, গতিকে মোৰ ভণ্টিয়ে মোক ভিডিঅ' কল কৰিছিলে উইচ কৰিবৰ কাৰণে। গতিকে তাইক ভিডিঅ' কলত ৰাখিয়ে আমি দুয়ো কেক কাটিলোঁ, খালোঁ আৰু চেলফি কেইখনমান উঠিলোঁ এজ ফৰ মেমৰি। আৰু নেক্সট মৰ্ণিং আমি ঘৰতে গা পা ধুই ব্ৰেকফাষ্ট কৰি মেলি ঘৰত পূজা চূজা দি মন্দিৰত পূজা কৰিবলৈ যাওঁ বুলি ওলালোঁ। সেইদিনাখন ৰাতিপুৱাৰ পৰাই বহুত বতৰ বেয়া, বহুত বৰষুণ দি আছিলে। যিহেতু ছানডে আছিলে, গতিকে আমি মন্দিৰলৈ যাওঁ বুলি ওলালোঁ। গতিকে গৈ আছোঁ। সেয়া মন্দিৰ থকা ঠাইটো আমি থকা ঠাইখনৰ পৰা প্ৰায় 10-15 মিনিটৰ ৰাস্তা। জেগাৰ নামটো উলুৱে বুলি কয়। আমি আহি মন্দিৰ আহি পাই গ'লোহি। এইখন মন্দিৰ সোমাই গৈছোঁ এয়া মন্দিৰৰ ভিতৰত পূজা কৰিম বুলি। তাতে আপোনাৰ শিৱ ভগৱান, গণেশ বাবা আৰু শনিদেৱৰ মন্দিৰ একেলগে আছে। এয়া দেখিব পাইছে, বহুত ধুনীয়া মন্দিৰখিনি। পৰিৱেশটোৱে বৰ ভাল লাগে এনেকৈ। এয়া তাৰ পৰিৱেশ বৰ ধুনীয়া। আমি পূজা চূজা কৰিলোঁ, ওলাই আহিলোঁ পূজা কৰি পেলাই। এয়া যাওঁ বুলি ওলাওঁতে ৰাস্তাতেই ছাইডত আছে এয়া পাৰ চৰাই। তাতে বহুত পাৰ চৰাই থাকে, দেখি পেলাই খুবেই ভাল লাগে এনেকৈ পাৰ চৰাইখিনি। আমি পূজা কৰি আকৌ ডাইৰেক্ট ঘৰলৈ আহিলোঁ। অহাৰ সময়তে ৰাস্তাত যিহেতু মোক বাৰ্থডে গিফ্ট দিয়া নাছিলে হাজবেণ্ডে, তো বাৰ্থডে গিফ্ট মানে কি আৰু স্পেচিয়েল গিফ্ট কেক আৰু ফ্লাৱাৰ বুকেটটো দিছিলে। গতিকে তেওঁ সুধিছিলে যে তোমাক কি লাগিব, তেতিয়া মই ক'লোঁ যে মই হেণ্ডবেগ এটাকে ল'ম। তেতিয়া আমি গিফ্ট ল'বলৈ আৰু সৰু সুৰা বজাৰ কৰিবলৈ সোমাইছিলোঁ। সেয়া ৰেকৰ্ডিং নকৰিলোঁ। এয়া আমি মন্দিৰত উঠা চেলফি। বিশ্বনাথ চাৰিআলিৰ মোৰ যিহেতু মা আৰু ভণ্টি থাকে, গতিকে মোৰ বাৰ্থডে বুলিয়ে স্পেচিয়েলি মোৰ ভণ্টিয়ে বিশ্বনাথ ঘাটত গৈ চাকি জ্বলাই প্ৰাৰ্থনা কৰিব গৈছিলে মোৰ কাৰণে। লাভ ইউ চিষ্টাৰ। আহিলৈ আমি আকৌ ইভিনিং টাইমত ওলাই মেলি গ'লোঁ। এয়া মোৰ বাৰ্থডে আউটফিট আছিলে। ইভিনিং টাইমতে ওলাই গৈছিলোঁ। সেইদিনাখন বৰষুণটো প্ৰায়ে দিয়ে আছিলে। ৰাতি ডিনাৰ কৰিম বুলি সন্ধিয়া ওলাইছোঁ, কাৰণ ইমান দূৰ আৰু ট্ৰেফিক জাম বহুত লাগে, তো সেইটো কাৰণে আপোনাৰ টাইম লাগি যায়। গতিকে বহুত আগতীয়াকৈ ওলাব লাগে। এয়া যাওঁতে বহুত বৰষুণ পাইছোঁ আমি ৰাস্তাত।
এয়া টানেল হয়, টানেলটো বৰ দীঘলীয়া, ভাল লাগে এনেকৈ চাই পেলাই, গতিকে ৰেকৰ্ডিং কৰিছিলোঁ অলপ। আমি অল্ড মুম্বাই পাই গ'লোহি। অল্ড মুম্বাইত বহুত ট্ৰেফিক জাম লাগে, ইয়াতো বহুতেই কম। সেইদিনাখন আমি বহুত কমেই ট্ৰেফিক জাম পাইছিলোঁ। ছানডে ছেটাৰডে বহুত বেছি মানুহ আহে ফুৰিবলৈ বা ডিনাৰ চিনাৰ কৰিবলৈ বুলি। এই বিল্ডিংখিনি বহুত পুৰণা, ব্ৰিটিছৰ জামানাৰে বিল্ডিংছ আছে তাতে। এইখিনি জেগাত বহুত ফৰেনাৰবোৰো আহে, যিহেতু অল্ড মুম্বাই হয় আৰু পুৰণা ব্ৰিটিছৰ জামানাৰ বিল্ডিংছবিলাক আছে। এয়া ডাবল ডেকাৰ AC বাছ হয়, নতুনকৈ লঞ্চ কৰিছে মুম্বাইত। এয়া চাওক ৰাতিৰ পৰিৱেশ, বহুত মানুহ হয় ইয়াতে। আমি গাড়ী পাৰ্ক কৰি লৈ এতিয়া অকণ সিফালে ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দি দিলে। এইটো তাজ হোটেলৰ বেক চাইড হয়। আমি ওচৰলৈ যাম বুলিতো ভাবিছিলোঁ, কিন্তু বৰষুণ দিয়াৰ বাবে নগ'লোঁ। এনেই ইফাল সিফাল ঘূৰি পেলাই অলপ টাইম ডাইৰেক্ট ৰেষ্টুৰেণ্টলৈ গৈছিলোঁ আমি যোনখন ৰেষ্টুৰেণ্টলৈ গৈ আছোঁ সেইখন হৈছে চাইনিজ ৰেষ্টুৰেণ্ট, নামটো হৈছে লিংছ পেভিলিয়ন। ফেমাছ চাইনিজ ৰেষ্টুৰেণ্ট হয় এইটো। কোলাবাত আছে, মুম্বাইৰ কোলাবা এই জেগাখিনি যোনটো আছে চাইনিজ ৰেষ্টুৰেণ্টখন। এয়া আমি খানা অৰ্ডাৰ দিছিলোঁ, ষ্টাৰ্টাৰ ফাৰ্ষ্টত দিছিলোঁ অৰ্ডাৰ, ষ্টাৰ্টাৰ আহি গৈছিলে। ষ্টাৰ্টাৰ খাই লৈ আমি ডিনাৰৰ কাৰণে অৰ্ডাৰ দিলোঁ। তাৰ খানা খুবেই ভাল, যিহেতু চাইনিজ ৰেষ্টুৰেণ্ট হয়, গোটেই আইটেমখিনি চাইনিজ আছিলে, কিন্তু খাবলৈ খুবেই ভাল আছিলে। আমাৰ খাই খুব ভাল লাগিলে। এইখনেই হৈছে ৰেষ্টুৰেণ্টখন, বহুত ধুনীয়া ডেক'ৰেশ্যন। ইয়াৰ তলত লাইটিংটো আছেই, লগতে তাতে তলত মাছ আছে। এয়া ওপৰতো আছিলে জেগা, কিন্তু আমি আহোঁতে গোটেই ফুল হৈ আছিলে, গতিকে আমি তলতেই ডিনাৰ কৰিলোঁ। তলত মাছ আছে চাওক। আমাৰ ডিনাৰ কৰি হৈ গ'ল, গতিকে আমি তাৰ পৰা ওলাই আহিলোঁ। আমাৰ ডিনাৰ কৰি 10:30মান বাজি গ'ল, গতিকে এনেও
যিহেতু 10:30মান বাজিছে আৰু মুম্বাইৰ নাইট লাইফ এনেও ভাল লাগে, গতিকে আমি তাৰ পৰা ডাইৰেক্ট মেৰিন ড্ৰাইভলৈ যাওঁ বুলি ওলালোঁ। এয়া আমি মেৰিন ড্ৰাইভ আহি পাই গ'লোঁ। ইয়াত ইমানেই মানুহ হয়, পাৰ্কিং পাবলৈ দিগদাৰ। দেখিছে নহয় গাড়ী আৰু মটৰ চাইকেল কিমান আছে। ৰাতি মানুহখিনি ইয়াত আহে, আপোনাৰ চিল কৰে, ইয়াত বহি পেলাই ইয়াৰ যিমানখিনি ধুনীয়া এই পৰিৱেশটো এনজয় কৰে সকলোৱে আহি। ইয়াত 12টা-এটালৈকে বোলে মানুহ থাকে। আমিও গতিকে অকণমান টাইম বহিলোঁ, সাগৰৰ পানীখিনি চাই আছিলোঁ, ইমান ধুনীয়া সাগৰৰ ঢৌৰ পানীখিনি। তাতে আমি অলপ টাইম বহি মেলি ফটো কেইখনমান ক্লিক কৰি চেলফি উঠি পেলাই ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ। আমাৰ আহোঁতে 12টা মানে বাজি গৈছিলে, 12টা পাৰেই হৈছিলে কিজানি। গতিকে যিহেতু মোৰ বাৰ্থডে বুলি মোৰ ননন্দে মোক বাৰ্থডে ছাৰপ্ৰাইজ দিছিলে, সেইদিনাখন আমি কাটিব নোৱাৰিলোঁ। নেক্সট ডে মই বাৰ্থডে কেকটো কাটিছিলোঁ। গতিকে ইয়াতে ফটো কেইখনমান দি দিছোঁ। এয়াই আছিলে মোৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ ভ্লগ। কেনেকুৱা লাগিলে চাই জনাব, আৰু আপোনালোকক নেক্সট ভ্লগত লগ পাম বুলি ইমানেই আজি। তো আজিলৈ বাই বাই।